নমস্কাৰ, মই বৰ্তমান আছো তিনচুকীয়া আৰু তিনচুকীয়াত অৱস্থিত টিলিঙা মন্দিৰলৈ বুলি আহিছিলো আৰু এতিয়া হেহে মই চাকি বন্তি ললো আৰু এতিয়া যাম মন্দিৰৰ ভিতৰলৈ আৰু আপোনালোককো দেখুৱাই থাকিম মন্দিৰ ভাগ কেনেকুৱা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু বলক এতিয়া যাওঁ মন্দিৰৰ ফালে। চাৰিওফালে দেখিছে দোকান বজাৰ, বহুত ধুনীয়া এটা পৰিৱেশ আৰু এই দেখিছে মন্দিৰৰ গেট আৰু এইফাল দিয়ে আমি সোমাই যাম এতিয়া। আৰু এয়া চাওক ভিতৰৰ পৰিৱেশ, এটা বহুত সুন্দৰ পৰিৱেশ, বহুত ভাল লাগে, আহিলে মনটো বহুত ভাল লাগে ইয়াত। আৰু বহুত দিনৰ পৰাই ভাবি আছিলোঁ টিলিঙা মন্দিৰ যাম বুলি, তো ফাইনেলি আজি আহি গ'লোঁ আৰু এতিয়া আমি ভিতৰত সোমাই পূজা পাতল কৰিম। তাৰ আগতে ভৰি হাত ধুই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু যাতে ঘৰৰ সকলো ভালে কুশলে থাকে। আৰু ইয়াত দেখিছে চাৰিওফালৰ পৰিৱেশ আৰু এইটো চাওক, এইটো খুঁটা, ইয়াতে মানুহে দোল মেৰিয়াই মেৰিয়াই নিজৰ মনৰ কামনা কৰে। আৰু এয়া চাওক মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু